মই নিচলা মাছ আনিছোঁ, এতিয়া বাচিব লৈছোঁ। আজি মই নিচলা মাছৰ ৰেচিপি এটা বনাম, চাই থাকক। ইমান ডাঙৰ ডাঙৰ নিচলা মাছ আনিছোঁ। নমস্কাৰ, মোৰ ইউটিউব চেনেলটো স্বাগতম জনালোঁ। আজি মই নিচলা মাছৰ ৰেচিপি এটা বনাব লৈছোঁ, চাই থাকক মোৰ ভিডিঅ'টো। প্ৰথমতে কাটি ল'লোঁ পিঁয়াজ, তাৰপিছত শুকান জলকীয়া আৰু জিৰা আছে, তাৰপিছত আপোনাৰ এই নহৰু, আদা আৰু কেঁচা জলকীয়া অলপ লৈছোঁ। আৰু কেঁচা জলকীয়াটো নিজৰ জোখত ল'ব। মই 5টামান লৈছোঁ, কোনোবাই 2টাও ল'ব পাৰে, 3টাও ল'ব পাৰে, নিজৰ জোখত ল'ব। আৰু ইফালে মিক্সিত পিচি ল'ম বিলাহী আৰু পিঁয়াজ কাটি লোৱা হ'ল। এইখিনি মিক্সিত পিচি ল'ম। এইখিনি হ'ল মগজ, চাই থাকিব মোৰ ভিডিঅ'টো। এইখিনি নিচলা মাছখিনি গুচাই লোৱা হৈ গ'ল। তাৰপিছত এইটো আপোনাৰ বিলাহী আৰু পিঁয়াজ একেলগে পেষ্টটো, তাৰপিছত এইখিনি মগজখিনি। এতিয়া প্ৰথমতে নিচলা মাছখিনি বঢ়িয়াকৈ সানি ল'ম, নিমখ চিমখ হালধি দি। চাই থাকিব মোৰ ভিডিঅ'টো। এতিয়া প্ৰথমতে হালধি 1 চামুচ দিলোঁ, এইখিনি দিলোঁ নিমখ, অলপ কাশ্মীৰী পাউডাৰ, ধনিয়া আৰু জিৰা একেলগে আছে, এইটো অলপ দি দিওঁ। এতিয়া সানি লওঁ। সানি লোৱা হৈ গ'ল অলৰেডি। প্ৰথমতে গেছটো জ্বলাই লওঁ। তেল দিলোঁ, পিঁয়াজ দিলোঁ, তেজপাত এখিলা আছিলে, এখিলাকে দুভাগ কৰি দিলোঁ, ডাঙৰ তেজপাত। অলৰেডি পিঁয়াজটো ৰঙচুৱা হ'ল। নহৰু দিলোঁ, আদা দিলোঁ, নমস্কাৰ, মই আজি বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাছিলোঁ, খানা আপোনাৰ ৰেচিপি বনাব পৰা নাছিলোঁ, কিবা মোৰ পাৰ্চনেল কিবা অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু মোৰ বহুতকেইটা মানে ধৰক ভিডিঅ'ত কপিৰাইট লাগি গৈছিলে, সেইটো কাৰণে বহুত অসুবিধা। আৰু বাকী ভিডিঅ'খিনিত মানে কপিৰাইট লাগিছে যদিও উঠুৱাইছোঁ যদি কিছুমান গান উঠি গৈছে, আৰু ধৰক কিছুমান মাতটো মাজতে নাইকিয়া হৈ গৈছে, এনেকুৱা টাইপ মোৰ কিছুমান ভিডিঅ'ত হৈছে। আপোনালোকে দাদা বাইদেউ বন্ধুসকল, আপোনালোকে যাতে মোৰ ভিডিঅ'টো চাই বেয়া নাপায়, সেইখিনিয়ে মই জনালোঁ আপোনালোকক। শুকান জলকীয়া আৰু জিৰাখিনি দি দিলোঁ। 1 চামুচ দি দিলোঁ। কাশ্মীৰী অলপ দি দিওঁ, তেতিয়া কালাৰটো ভাল হ'ব। এতিয়া আমাৰ নিচলা মাছখিনি অলৰেডি মেগনেট কৰি থোৱা আছিলে, বঢ়িয়াকৈ মছলা চছলা সানি থোৱা আছিলে। এতিয়া আমি কেৰাহীত দিব ওলাইছোঁ, চাই থাকক।
এই মগজখিনি দি দিলোঁ। চব কি ধুনীয়া হৈছে, মাংসৰ নিচিনা হৈছে। এতিয়া আপোনাৰ বিলাহী আৰু পিঁয়াজৰ পেষ্টটো দি দিলোঁ। এনেকুৱানো হৈছে, অলপ লৰাই দিওঁ। টেষ্ট কৰি চাওঁ নিমখটো কেনেকুৱা হৈছে নে নাই। নিমখটো অলপ দিব লাগিব। আপোনাৰ মছলা সানোতে দিছিলোঁ, সেইটো কাৰণে দিয়া নাছিলোঁ। অলপ নিমখ দি দিলোঁ। লৰাই দিওঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু বেল আইকন ঘণ্টিটো দবাই দিব। আপোনালোকৰ মাজলৈ ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, আপোনালোকে অলপ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিলে ভাল লাগে আৰু মনটো। আপোনালোকে চাব, আমাৰ ফালেও অলপ চাব। মই ইমান দিনে ভিডিঅ' দিব পৰা নাছিলোঁ, মোৰ ঘৰুৱা কিবা অসুবিধাৰ কাৰণে দিব পৰা নাছিলোঁ। আৰু মইতো ভাড়া ঘৰতহে থাকোঁ, মই অকলে থাকোঁ। বৰ্তমান ঘৰুৱা অলপ কিবা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। এনেকৈ যাতে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু আগুৱাই লৈ যাব পাৰে দাদা, বাইদেউ, বন্ধুসকল, সেইখিনিয়ে মই প্ৰাৰ্থনা কৰিলোঁ। মোৰ ভিডিঅ'টো যাতে আৰু আগলৈ আগুৱাই লৈ যাব পাৰে। কি ধুনীয়া হৈছে কালাৰটো চব। ব্ৰঞ্জ নিচলা মাছৰ ৰেচিপিটো হৈ গ'ল আমাৰ অলৰেডি বনোৱা। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব দবাই দিব। এই ভিডিঅ' ইমানটা সমাপ্ত কৰিলোঁ। চাই থাকক নেক্সট ভিডিঅ'।